নমস্কাৰ। আজি আমি ধ্যান কৰিবলৈ ওলাইছোঁ। আপোনাৰ ঘৰৰ এনেকুৱা এটা ঠাইত বহি ল'ব য'ত আপোনাক একো বস্তুৱে একো শব্দই ডিষ্টাৰ্ব কৰিব নোৱাৰে। নিজৰ মতে বহি ল'ব, যেনেকৈ আপুনি কমফৰ্ট ফিল কৰে তেনেদৰে আপুনি য'তে ইচ্ছা কৰে তাতে বহি ল'ব। মাত্ৰ আপোনাৰ পিঠিখন পোন হ'ব লাগে আৰু দুইখন হাতত এনেদৰে চিন মুদ্ৰা বা ধ্যান মুদ্ৰা হ'ব লাগে। ধ্যান কৰিলে আমাৰ ভৱিষ্যতে কি হ'ব আমি নিজে গম পোৱা হৈ যাওঁ আৰু আমাৰ প্ৰাণ ঊৰ্জা বহুত বৃদ্ধি হ'বলৈ ধৰে আৰু আমি এক অনাবিল ঐশ্বৰিক আনন্দ পাওঁ। মন আৰু শৰীৰ আগতকৈ অধিক মাত্ৰা ঊৰ্জাৰে ভৰি পৰে। গতিকে আহক এনেদৰে চিধাকৈ বহি ল'ব আৰু আপুনি যি ইষ্ট দেৱতাক আপুনি পূজা কৰে বা কাৰোবাৰ যদি মুখৰ আনন্দ ভাবিব খোজে, নতুবা ওমকাৰৰ প্ৰতিচ্ছবি ঠিক কপালৰ মাজত জ্ঞান চক্ৰৰ মাজত আনি ল'ব। জেণ্টলি লাহে লাহে চকু দুটা বন্ধ কৰি দিব। মেৰুদণ্ড সম্পূৰ্ণ চিধাকৈ থাকিব আৰু দুখন কাণ অকণমান ঢিলা কৰি দিব পাৰে। দুইখন হাতত আপুনি চিন মুদ্ৰা বা ধ্যান মুদ্ৰাত আপুনি আপোনাৰ উৰুৰ ওপৰত, ভৰি দুখনৰ ওপৰত বা আঁঠুৰ ওপৰত আপুনি ৰাখিব পাৰে। এনেদৰে থকাৰ সময়ত আপোনাৰ মনটো আপুনি জ্ঞান চক্ৰ অৰ্থাৎ কপালৰ ঠিক মাজত লৈ আহিব। এটা লম্বা দীঘল উশাহ ল'ব আৰু লাহে লাহে উশাহ এৰিব। বহি থকা সময়ৰ আপোনাৰ যিটো দেহৰ অৱয়ব তাৰ প্ৰতি আপোনাৰ মন লৈ যাব। দুইখন ভৰি আপুনি কেনেদৰে থৈছে, আপোনাৰ দুইখন ভৰি 10টা আঙুলি, আপোনাৰ গেৰুৱাৰ ওপৰৰ অংশ, গেৰুৱাৰ অংশ, আপোনাৰ কলাফুল, আঁঠু, উৰু আৰু কঁকাল যেন সম্পূৰ্ণ ৰিলেক্স হৈ আপুনি বহি আছে। অনুভৱ কৰক আপোনাৰ সকলো অংগ যেন শিথিল হৈ পৰিছে। আপোনাৰ কঁকালখন, আপোনাৰ তলৰ পেট, ওপৰৰ পেট সম্পূৰ্ণ ৰিলেক্স হৈ আপোনাৰ নাভিৰ লগত আপুনি বহি আছে আৰু আপোনাৰ সম্পূৰ্ণ মেৰুদণ্ড সম্পূৰ্ণ গোটেই পিঠিৰ লগত ৰিলেক্স হৈ আপোনাৰ মনৰ চকুৰে আপুনি দেখিছে সম্পূৰ্ণ ৰিলেক্স হৈ সম্পূৰ্ণ চিধা হৈ আপোনাৰ স্পাইনেল মেৰুদণ্ড আপুনি বহি আছে। আপোনাৰ দুটা লাংছ, আপোনাৰ হৃদয়, আপোনাৰ সম্পূৰ্ণ বুকুৰ অংশ সম্পূৰ্ণ শিথিল, সম্পূৰ্ণ ৰিলেক্স হৈ আছে। এটা দীঘল লম্বা উশাহ ল'ব আৰু এৰিব। দুটা নাকেৰে উশাহ সোমাই যোৱা আপোনাৰ হৃদয়লৈ, আপোনাৰ লাংকলৈ, আপোনাৰ বুকুলৈ অনুভৱ কৰিব আৰু আপুনি আপোনাৰ কাণ দুটা আৰু ঢিলা কৰি দিয়ক। দুখন হাতৰ 10টা আঙুলি ঢিলা কৰি দিব। সম্পূৰ্ণ দুখন হাতৰ লগত আপোনাৰ পুৰা ডিঙিটো ঢিলা কৰি দি ৰিলেক্স হৈ যাব। লাহে লাহে আৰু আপোনাৰ মনটো আপোনাৰ স্পাইনেললৈ লৈ যাব। সম্পূৰ্ণ মেৰুদণ্ড আৰু চিধা কৰি দিব। লম্বা এটা দীঘল উশাহ ল'ব। উশাহৰ লগে লগে আপোনাৰ মনটোকো দুটা নাকৰ ফুটাৰে উশাহ যোৱা আপোনাৰ দুটা লাংছলৈ লৈ যাব আৰু উশাহ বাহিৰলৈ ওলাই আহোঁতে মনটোক বাহিৰলৈ লৈ আনিব। লাহে লাহে আপোনাৰ মনটো দুটা ওঠলৈ লৈ যাওক। আপোনাৰ দুটা ওঠ ঢিলা কৰি এটা আনন্দৰ হাঁহি আনিবলৈ যত্ন কৰিব আৰু আপোনাৰ দুখন গাল, দুখন কাণ, নাক,
চকু দুটা চকুৰ ক'লা মণি, চকুৰ চেলাউৰি, কপালৰ ওপৰত আপোনাৰ থকা আপোনাৰ মূৰটো চুলিৰ লগত সম্পূৰ্ণ ৰিলেক্স অনুভৱ কৰক। এটা দীঘল উশাহ ল'ব আৰু এৰিব। দীঘল এটা উশাহ ল'ব, উশাহটো অনুভৱ কৰিব, উশাহ লোৱা আৰু এৰা। দুটা নাকেৰে উশাহ লৈ লাহে লাহে আপুনি আপোনাৰ মেৰিটছ অৰ ডিমেৰিটছ, আপোনাৰ গুণ আৰু অৱগুণবোৰ সকলো পৰমাত্মাৰ চৰণত ৰাখি থৈ দিয়ক। নিজকে খালী কৰি দিয়ক। কিবা যদি চিন্তন আহি আছে, সেই চিন্তা আহিব দিব থটছ আৰু যাব দিব। আপুনি আপোনাৰ মনটো একেবাৰে মূৰৰ ওপৰত য'ত খালী ঠাই আছে তাত কিছু সময় থৈ দিয়ক। মাত্ৰ আপুনি মোৰ কথাবোৰ শুনি আছে আৰু আপোনাৰ এটা এটা অংগ ৰিলেক্স অনুভৱ কৰিছে। আপোনাৰ এটা মৰমীয়াল আৰু আনন্দৰ আপোনাৰ মনটো, সূক্ষ্ম মনটো শৰীৰৰ পৰা একেবাৰে ঊৰ্ধ্বত মূৰৰ ওপৰত য'ত খালী ঠাই আছে তাত আপুনি থৈ দিছে। কিছু সময় আপুনি তাত মনটো থৈ দি দীঘল উশাহ লোৱা অনুভৱ কৰিব আৰু এৰিব। এটা লম্বা শ্বাস ল'ব, উশাহ ল'ব আৰু এৰিব। এটা লম্বা উশাহ ল'ব আৰু এৰিব। ৰিলেক্স অনুভৱ কৰক। আত্মাৰ লগত পৰমাত্মাৰ যোগ। অলপ সময়ৰ বাবে আপুনি আপোনাৰ মনটো ঐশ্বৰিক শক্তিৰ লগত যেন যোগ কৰি থৈছে। পৃথিৱীৰ প্ৰাণ উৰ্জা সকলো যেন আপোনাৰ মূৰৰ ওপৰেদি আহি আপোনাৰ শৰীৰত প্ৰৱেশ কৰি আপুনি আগতকৈ অধিক মাত্ৰাত উৰ্জা ভৰা শৰীৰ আৰু আপোনাৰ উৰ্জা ভৰা প্ৰাণময় আৰু আপোনাৰ আনন্দ স্বৰূপ আপোনাৰ মন। লাহে লাহে আপোনাৰ মনটো আপোনাৰ উশাহৰ ওচৰত লৈ আহক। এটা দীঘল উশাহ ল'ব আৰু এৰিব। এটা দীঘল উশাহ ল'ব আৰু এৰিব। এটা দীঘল উশাহ লৈ এবাৰ ওমকাৰ চেণ্ট কৰিব। আপোনাৰ মনটো দুইখন হাতৰ ওচৰত লৈ আহিব আৰু দুইখন হাত লগাই দি ঘৰ্ষণ কৰিব। ঘৰ্ষণ কৰি হাত দুখন গৰম কৰিব আৰু হাতৰ তলুৱা দুইটা চকুৰ ওপৰত লগাই দিব আৰু দুইখন হাত মূৰৰ ওপৰত ফুৰাই দুইখন হাত আপোনাৰ বুকুৰ ওপৰত অলপ সময় ৰাখিব। আপোনাৰ লাংছ, আপোনাৰ বুকুক উৰ্জা দিয়াৰ পিছত দুইখন হাত আপোনাৰ আঁঠুৰ ওপৰত লৈ আহিব। দুইখন হাতেৰে আপোনাৰ ভৰিৰ আঙুলি চুই তলৰ ফালে চাই লাহে লাহে চকু খুলিব। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসৎ।